আজি ইয়াত উপস্থিত আমাৰ কাৰ্বি আংলং জিলাৰ সাংবাদিক বন্ধুসকল, আমাৰ ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অহা 9 এপ্ৰিল তাৰিখে আমাৰ কাৰ্বি আংলং জিলাত 690টা পলিং ষ্টেচনত ভোটদান কাৰ্যসূচী হ'ব। তাৰ বিষয়ে মই আপোনালোকক আজি এটা প্ৰেছ মিটলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু উদ্দেশ্য এয়াই যে আমি এই ভোটদানৰ কাৰণে আমি কি ধৰণৰ প্ৰস্তুতি লৈছোঁ সেই সম্পৰ্কে আপোনালোকক অলপ জনাব খুজিছোঁ। পোনপ্ৰথমে এইটো কথা আপোনালোকে ইতিমধ্যে কোৱা হৈছে যে আমাৰ কাৰ্বি আংলং জিলাত তিনিখন সমষ্টি আছে, বোকাজান, হাওৰাঘাট আৰু ডিফু। এই তিনিটা সমষ্টিত সৰ্বমুঠ 690টা পলিং ষ্টেচন আছে আৰু আমাৰ যিখন এতিয়া ভোটাৰ তালিকা প্ৰস্তুত হৈছে সেইখনত মতে 5,31,035 ভোটাৰ আছে। তাৰোপৰি এইবাৰ আমাৰ 60টা পলিং ষ্টেচন হ'ব, যিটো অল উইমেন পলিং ষ্টেচন বুলি আমি কওঁ। ইয়াতে আমাৰ প্ৰতিটো সমষ্টিত আমাৰ 20টাকৈ পলিং ষ্টেচন আছে, য'ত সম্পূৰ্ণৰূপে আমাৰ মহিলা আমাৰ বিষয়াই এই পলিং ষ্টেচনটো চলাব। তাৰোপৰি আমাৰ ইয়াতে কেইটামান পলিং ষ্টেচন আছে যিকেইটাক আমি শ্বেডো পলিং ষ্টেচন বুলি কওঁ, অৰ্থাৎ ইয়াতে কোনো ধৰণৰ নেটৱৰ্ক নাই, মানে কোনো ধৰণৰ মোবাইল কানেক্টিভিটি নাই। ইয়াতে আমি এইকেইটা পলিং ষ্টেচনত আমাৰ পুলিচৰ ফালৰ পৰা, আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন APRৰ ফালৰ পৰা বিশেষভাৱে VHF ছেট দিয়া হ'ব, যাতে আমাৰ পলিং বিষয়াসকলে তাৰ পৰা ছেক্টৰ অফিচাৰসকলৰ লগত যোগাযোগ কৰিব পাৰিব আৰু যে ছেক্টৰ অফিচাৰসকলে আমাৰ কণ্ট্ৰল ৰুমৰ লগত যোগাযোগ কৰিব পাৰিব। তাৰোপৰি আমাৰ যিহেতু আপোনালোকে জানে যে এইখিনি অলপ দুৰ্গম এলেকা, কিছুমান এনেকুৱা এলেকা আছে য'ত পলিং ষ্টেচন এদিনত গৈ নাপায়, আৰু তেনেকুৱা আমাৰ 21টা পলিং ষ্টেচন আছে। তাৰ কাৰণে ডিছপেচটো আমাৰ অহাকালিৰ পৰা আৰম্ভ হ'ব। আমি সেইকেইটা পলিং ষ্টেচনত P-2 বুলি কওঁ। সেই P-2ৰ 21টা পলিং ষ্টেচনৰ ডিছপেচ অহাকালি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম, আৰু বাকী যিকেইটা আমাৰ পলিং ষ্টেচন আছে সেই গোটেইকেইটা 669 যিকেইটা পলিং ষ্টেচন আছে সেই গোটেইকেইটা পলিং ষ্টেচনৰ ডিছপেচটো আমাৰ পৰহি, অৰ্থাৎ 8 এপ্ৰিলৰ দিনাখন ৰাতিপুৱাৰ পৰা আমাৰ ডিছপেচটো আৰম্ভ হ'ব। ইয়াৰ উপৰিও আমাৰ কেইটামান পলিং ষ্টেচন আছে য'ত আমি যিটোক আমি কওঁ ক্ৰিটিকেল পলিং ষ্টেচন বুলি কওঁ। ক্ৰিটিকেল পলিং ষ্টেচনত আমি এইবাৰ বিশেষভাৱে আমি চকু দিছোঁ, কিয়নো সেইকেইটা দুৰ্গম এলেকা হ'ব পাৰে বা তেওঁলোকৰ নেটৱৰ্ক নাথাকিব পাৰে। সেইকাৰণে সেইকেইটা পলিং ষ্টেচনত আমাৰ CRPFও থাকিব। অইন পলিং ষ্টেচনৰ লগতে তাতে আমাৰ মাইক্ৰ' অবজাৰ্ভাৰৰ ব্যৱস্থা কৰা গৈছে, যাতে মাইক্ৰ' অবজাৰ্ভাৰসকলেও ডাইৰেক্টলি আমাৰ জেনেৰেল অবজাৰ্ভাৰৰ লগত যোগাযোগত থাকিব পাৰে। আৰু এইবাৰ ইলেকশ্যন কমিশ্যনৰ কিছুমান নতুন পদক্ষেপ হিচাপে এইবাৰ 100% ৱেবকাষ্টিং হ'ব, অৰ্থাৎ প্ৰতিটো পলিং ষ্টেচনতে আমাৰ ৱেবকাষ্টিং থাকিব, লাইভ ৱেবকাষ্টিং হ'ব। আমাৰ ইয়াতে কণ্ট্ৰল ৰুমত লাইভ ফিডটো আহিব আৰু এটা ফিড আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈও যাব। কিছুমান যিকেইটা পলিং ষ্টেচন আছে য'ত আমাৰ নেটৱৰ্ক নাই, যাৰ কাৰণে আমাৰ লাইভ ৱেবকাষ্টিং সম্ভৱ নহ'ব, সেইকেইটা পলিং ষ্টেচনতো কেমেৰা লগোৱাই থাকিব। সেইকেইটা পলিং ষ্টেচনৰ কেৱল কেমেৰাই ৰেকৰ্ড কৰিব, অফলাইন ৰেকৰ্ডিং হ'ব আৰু তেওঁলোকক ৰেকৰ্ডখিনি ছেভ হৈ থাকিব, আৰু পিছত যদি দৰকাৰ হয় সেইখিনি আকৌ ৰিট্ৰিভ কৰিব পৰা যাব। তাৰোপৰি ইতিমধ্যে আপোনালোকে জানে যে আমাৰ পষ্টেল বেলটৰ ফেচিলিটি ইয়াতে আমি ৰাখিছোঁ। আজি আমাৰ অন্তিম দিন পষ্টেল বেলট ভোটিঙৰ। ইতিমধ্যে যোৱাকালিলৈকে প্ৰায় 2000মান আমাৰ ভোটাৰে পষ্টেল বেলটৰ যোগেদি ভোট দিছে। মই আকৌ এবাৰ এইটো ক্লেৰিফাই কৰি দিওঁ যে পষ্টেল বেলটটো অকল আমাৰ যিসকল নিৰ্বাচনত জড়িত বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ বাবে, লগত যিসকল ছাৰ্ভিচ ভোটাৰ আছে তেওঁলোকৰ বাবে, আৰু তৃতীয়তে যিসকল হোম ভোটিং বুলি কয়, হোম ভোটিং অকল 85+ এণ্ড এবাভ যিসকল বয়োজ্যেষ্ঠ আমাৰ ভোটাৰ আছে, 85 years এণ্ড এবাভ, আমাৰ যিসকল বিশেষভাৱে সক্ষম ভোটাৰ আছে তেওঁলোকৰ বাবে, আৰু এছেঞ্চিয়েল ছাৰ্ভিচ বুলি কোৱা যায় ABES, তেওঁলোকৰ কাৰণেও আমাৰ ইয়াতে পষ্টেল বেলট ফেচিলিটেশ্যন চেণ্টাৰ থাকে, তাতে তেওঁলোকে ভোটিং কৰিব পাৰে। এইখিনি ইতিমধ্যে আমাৰ চলি আছে, আজিৰ ভিতৰত এইখিনিও সম্পন্ন হ'ব।
তাৰোপৰি কেইদিনমান আগতে অৰ্থাৎ আমাৰ 1 তাৰিখে আমাৰ কমিশ্যনিংটো সম্পূৰ্ণ হৈছিলে EVM-ৰ কমিশ্যনিং আৰু এই কমিশ্যনিঙত আমাৰ যিখিনি আমাৰ ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ অফ EVM লাগে BU CU আৰু VVPAT সেইখিনি আমি পাইছোঁ আমাৰ গোটেইখিনি কমিশ্যনিং কৰা গৈছে ৰিজাৰ্ভ EVM পৰ্যন্ত আছে আৰু তাৰ সেইখিনি ৰিপৰ্ট ইতিমধ্যে আপোনালোকে হয়তো CEOৰ যিটো অফিচিয়েল প্ৰেছ নোট আছে তাতো হয়তো পাইছে লগতে মই আৰু এটা কথা বুজাই দিব খুজিছোঁ যে আমাৰ যিখিনি ৰিজাৰ্ভ EVM থাকিব সেইখিনি সেক্টৰ অফিচাৰৰ হাতত দিয়া যাব মানে এটা পাৰ্টিকুলাৰ সংখ্যক আমি ৰিজাৰ্ভ EVM আমি সেক্টৰ অফিচাৰক দিম তেওঁলোকৰ দায়িত্বটো এইটোৱে যে যেতিয়া পলিঙৰ সময়ত ভোটদানৰ সময়ত যদি কিবা কাৰণত কোনোবা এটা EVM বেয়া হয় বা কিবা সমস্যা ওলায় তেতিয়া ৰিপ্লেচ কৰিব পাৰিব এই নতুন EVM-এৰে সৈতে সেইকাৰণে প্ৰতিগৰাকী সেক্টৰ অফিচাৰৰ লগত একোটাকৈ ৰিজাৰ্ভ EVM থাকিব সম্পূৰ্ণ প্ৰট'কল হিচাপে প্ৰট'কল মানি পেলাই দিয়া যাব তেওঁলোকক এই EVM কেইটাত পুলিচ গাৰ্ড থাকিব আৰ্ম গাৰ্ড থাকিব চিভিল আৰু পুলিচ সেক্টৰ অফিচাৰ একেলগে থাকিব আৰু গাড়ীকেইখনত GPS ট্ৰেকিং থাকিব লগতে সেক্টৰ অফিচাৰ অন ইলেকশ্যন ডিউটি বুলি এই EVM গাড়ীকেইখনত লিখাও থাকিব তথাপিও মই এটা লগতে আহ্বান জনাব খুজিছোঁ যে কেতিয়াবা ভুল বুজাবুজি হয় মানুহে ভাবে যে সেক্টৰ অফিচাৰৰ লগত কেনেকৈ EVM আছে এইটোৱে কথা যে তেওঁলোকে নিয়মমতে প্ৰট'কল হিচাপে EVM-খিনি কঢ়িয়াই নিব লাগে যিখিনি ৰিজাৰ্ভ EVM আছে বাকী যিকেইটা পলিং পাৰ্টিৰ লগত EVM থাকিব সেইকেইটা বেলেগকৈ পলিং পাৰ্টিয়ে কঢ়িয়াই নিব আৰু তাৰোপৰি আমাৰ কিছুমান কুইক ৰেছপন্স টিমছ থাকিব QRT বুলি কয় এই QRT-বিলাক ইঞ্জিনিয়াৰ থাকিব লগতে আমাৰ মানে ECL-ৰ ফালৰ পৰা ইঞ্জিনিয়াৰ থাকিব লগতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলো থাকিব যদি কিবা বিসংগতি বা কিবা সমস্যা ওলায় EVM-টো আৰু ঠিক কৰিবলগীয়া হয় বা কিবা চেঞ্জ কৰিবলগীয়া হয় বা কিবা EVM ৰিলেটেড যিখিনি সমস্যা ওলাব পাৰে সেইখিনি তেওঁলোকে মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকক বিশেষভাৱে ট্ৰেইনিং দিয়া থাকে আৰু ECI ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰাই তেওঁলোকক অথৰাইজ কৰা আছে তো তেওঁলোকো আমাৰ বেলেগ বেলেগ মানে গোটেই জিলাখনত কেইবাটাও ঠাইত তেওঁলোকক মোতায়েন কৰা হ'ব তাৰ লগতে আমাৰ যিখিনি মানে আমাৰ মেডিকেল টিম কিছুমান প্ৰস্তুত কৰা হৈছে তেওঁলোক নিজৰ আমাৰ যিসকল আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেল আছে তাৰপিছত আমাৰ BPHC CHC যি আমাৰ যিমানকেইটা আমাৰ হেল্থ চেণ্টাৰ আছে গোটেইকেইটা হেল্থ চেণ্টাৰত এই মেডিকেল টিমখিনি ৰেডি কৰা থাকিব তাতে কিবা কাৰণত কিবা যদি কোনোবা পলিং পাৰ্চনেলৰ কিবা হেল্থ ৰিলেটেড কিবা যদি সমস্যা হয় স্বাস্থ্যজনিত কিবা যদি অসুবিধা বা সমস্যা হয় আমি যাতে ততাতৈয়াকৈ ইমিডিয়েটলি যাতে আমি ৰেছপণ্ড কৰিব পাৰোঁ আৰু তেওঁলোকৰ লগত তেওঁক যিখিনি সুবিধা দিবলগীয়া আছে চিকিৎসা দিবলগীয়া আছে সেইখিনি আমি যাতে দিব পাৰোঁ আমাৰ ফালৰ পৰা এইখিনিয়ে থাকিলে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে ক'ব পাৰে লগতে মই লাষ্টত আৰু এটা কথা ক'ব খুজিছোঁ যে মই সমূহ এই মাধ্যমৰ যোগেদি মানে আহ্বান কৰিব খুজিছোঁ সমূহ আমাৰ কাৰ্বি আংলঙৰ ভোটাৰসকললৈ যে তেওঁলোকে যাতে 9 এপ্ৰিলত একদম নিৰ্ভয় আৰু এটা উৎসৱমুখৰ পৰিৱেশ হিচাপে যদি গঢ়ি তুলিব পাৰে যে ভোটাধিকাৰ নিজৰ সাব্যস্ত কৰিবলৈ আহে সেইটোৱে আমাৰ আশা আপোনালোকে যাতে ওলাই আহে আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ভোটদান কৰে আৰু আমাৰ যিখন গণতন্ত্ৰ সেইখন আৰু যাতে সবল কৰি তোলে সেইটোৱে মোৰ ফালৰ পৰা আহ্বান থাকিলে ইয়াৰ লগতে আজি আপোনালোকে যিসকল আহিছিলে আজি অলপ আগতে আমি পুলিচৰ লগতো এটা কনফিডেন্স বিল্ডিং মেজাৰ হিচাপে আমাৰ এটা ফ্লেগ মাৰ্চ ৰুট মাৰ্চ এটা কৰিছিলোঁ ৰুট মাৰ্চৰ উদ্দেশ্য এইটোৱে আছিলে যে আমাৰ টাউনত যিসকল মানুহ আছে সকলোৱে যাতে দেখা পায় আমাৰ সম্পূৰ্ণৰূপে প্ৰস্তুতি হৈছে আৰু ইলেকশ্যনৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু সেইকাৰণে নিৰ্ভয়ে যাতে আমাৰ প্ৰতিগৰাকী ভোটাৰ ওলাই আহি পৰহি 9 তাৰিখে তেওঁলোকে যাতে ভোটদান কৰে এইখিনিয়ে থাকিলে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে এই নাম্বাৰটো আমি অফিচিয়েলি ডিছক্ল'জ কৰিব নোৱাৰোঁ এইটো এবাৰ কিন্তু এটা কথাই ক'ব পাৰোঁ যে আমাৰ যথেষ্ট সংখ্যক এইবাৰ CRPF আমাৰ কোম্পানী আহিছে আৰু এইকাৰণে আমি কোনো ধৰণৰ এইবাৰ CRPF-ৰ ফালৰ পৰা বা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী যিখিনি আহিছে CAPF যিখিনি আমি কওঁ তেওঁলোকৰ বিভিন্ন জাগাত আমি মোতায়েন কৰিম যাতে
কোনো ধৰণৰ মানে পলিং প্ৰচেছটো যাতে কোনো ধৰণৰ সমস্যা আহি নপৰে। ছেক্টৰ অফিচাৰ আমি এবাৰ পাইছিলোঁ, ছেক্টৰ অফিচাৰ তাত বৰ্তমান কেইজন এক্সপাৰ্ট লৈ লগতে ক'লে পুলিচ পাৰ্চনেল কেইজন দিব সেইটো ডিছকাশ্যন কৰিছিলোঁ। কিন্তু লাষ্ট টাইমত এনেকুৱা পাইছিলোঁ আমি দেৰলা ওচৰত কি স্কুল আছিলে EVM-ৰ ক্ষেত্ৰত লৈ যোৱাৰ কাৰণে তাতে অলপ বহুত ডাঙৰ গণ্ডগোল হৈছিলে তেতিয়া। তেনেহ'লে যদি পাৰে এতিয়া যিটো আমি দেখিছোঁ ফিল্ডত আমি দেখিছোঁ অপজিশ্যনৰ অলপ লোকচান নহয় আৰু ৰুলিং আৰু অপজিশ্যন ফিফটি আছে, গতিকে আমি অলপমান ভাবিবলগীয়া কথা এই ছেক্টৰ অফিচাৰবিলাকৰ অলপ যদি চিকিউৰিটি যদি আমাৰ হয় নাই, এইবাৰ আপুনি একদম চিন্তা কৰিবলগীয়া নহয়, আমাৰ ছাফিচিয়েণ্ট চিকিউৰিটি আছে। আৰু আমি ছেক্টৰ অফিচাৰসকলকো এইটো কথা বুজাই দিছোঁ যে যেতিয়া তেওঁলোকে EVM লৈ আহে তেওঁলোক যাতে সদায় আৰ্মড গাৰ্ডৰ লগত আহে, আৰু আমি এইটো ডাইৰেকশ্যনত দিয়া আছে প্ৰতিগৰাকী ছেক্টৰৰ লগত দুজনকৈ আৰ্মড গাৰ্ড থাকিব আৰু তেওঁলোক সদায় পুলিচ ছেক্টৰ অফিচাৰৰ লগত একেলগে আহিব। এইবাৰ আমি পূৰা এইটো ক্লিয়াৰ ডাইৰেকশ্যন দিয়া গৈছে যে তেওঁলোকে যাতে অকলে ঘূৰি নুফুৰে, কাৰণ তেওঁলোকৰ লগত EVM থাকিব আৰু সেইটোত কেতিয়াবা মানুহে ভুল বুজাবুজি হয়। সেইকাৰণে এইবাৰ ক্লিয়াৰ ডাইৰেকশ্যন এইটোৱে যে তেওঁলোকৰ লগত যিহেতু দুগৰাকী আৰ্মড গাৰ্ড দিয়া যাব, লগতে পুলিচ ছেক্টৰ অফিচাৰ থাকিব, সকলোৱে যাতে একেলগে আহে। ক্ৰিটিকেল পলিং ষ্টেচনবিলাকৰ ক্ষেত্ৰত কিয় ৰিলেক্সেশ্যন থাকিব? ক্ৰিটিকেল পলিং ষ্টেচনৰ ক্ষেত্ৰত এডিশ্যনেল আমাৰ CRPF এক্সট্ৰা থাকে। তাৰ লগত আমাৰ যে কেইটামান পাৰ্টিকুলাৰ ক্ৰিটিকেল পলিং ষ্টেচন যিকেইটা আৰু দূৰত বা ৰিম'ট, সেইকেইটা নন CAPF মেজাৰ বুলি কয়, সেইটোৰ ক্ষেত্ৰত মাইক্ৰ' অবজাৰ্ভাৰ দিয়া যায়। তাৰোপৰি প্ৰতিটা ক্ৰিটিকেল পলিং ষ্টেচনত এবাৰ মানে আমাৰ ৱেব কাষ্টিং হ'ব, 100% ৱেব কাষ্টিং হ'ব। আৰু য'ত আপোনাৰ ৱেব কাষ্টিংটো সম্ভৱ হোৱা নাই, যে মানে লাইভ হোৱা নাই কাৰণ আপোনাৰ নেটৱৰ্ক নাই, সেইখিনিত আমি মাইক্ৰ' অবজাৰ্ভাৰ 100% দিছোঁ যাতে তেওঁলোকেও যোগাযোগ আমাৰ ডাইৰেক্টলি অবজাৰ্ভাৰৰ লগত কৰিব পাৰে।